অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চৌ জয় আই অসম Hello friends, মই মোৰ চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো সকলোৱে নিশ্চয় ভালে আছে আৰু এতিয়া মই ঘৰতে ব্লগ কৰি আছো কাৰণ দিনটো আগতো যাবতো নোৱাৰিয়ে সকলো ঠাইতে কোভিড-19 বৃদ্ধি পাইছে আপোনালোকো ভালদৰে থাকিব এতিয়া ঘৰতে কি কৰো কি নকৰো আপোনালোকৰ লগত শেয়াৰ কৰি আছো ৰেচিপি হক কিবা হক যি পাৰো আৰু ভাবিছো আমি মোৰ বান্ধৱীৰ লগত এটা থলুৱা খাদ্যৰে খানা খাও মানে এইবিলাক বস্তু আজিকালি বহুতে নাখায় আৰু খাব লাগে দেহৰ বাবেও ভাল আৰু আমি মাজে মাজে খাও বাৰু ঘৰতে আৰু আজি ভাবিছো খানা খাও মাছ মাংসটো আপোনালোকে খাই থাকে এনেকুৱা খাদ্য খাব লাগে গাঁৱত খুবেই পায় আমি বিচাৰিব গৈছিলো গোটেইকেইটাই বিচাৰি আনিছো পাইছো মোটামুটি 12 বিধ 13 বিধ মান হ'ব আপোনালোকক দেখুৱাই দেখিম চাই থাকিবচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰো আহকচোন Friends, এইকেইবিধ হৈছে ঘৰুৱা শাক-পাচলি আপোনালোকক দেখুৱাই দিলো কি আনিছিলো যোৱাকালি আনিছিলো কাৰণ সময় নহব যে যোৱাকালি আনিব যোৱাৰ ভিডিঅ' দেখুৱাই আছো আমিতো অহাকালি খানা খাম আজি মানে বিচাৰিব আহিছো সবৰ মানে কালিতো সময় নহব সেইবাবে আমাৰ পথাৰ এনেকৈ বিচাৰিব আহিছো চাই লওক আপোনালোকে এইটো ঘৰত বনাই খাবে বনৰীয়া আঞ্জা আৰু আমি এতিয়া এনেকৈ খানা খাম বুলি ভাবিছো সকলোবোৰে আৰু আমি গাঁৱলীয়া মানুহ গাঁৱলীয়া শাক-পাচলি নাখালেতো কেনেকৈ হ'ব ৰ ফ্ৰেণ্ডছ হয়নে নহয় ফ্ৰেণ্ডছ আমি বিচাৰি আছো কচুৰ বেপা কি খাওঁ আমি কি কৰো আপোনালোকক দেখুৱাই দেখিম চাই থাকিব আহি আমাৰ এই গোপালথান মন্দিৰ পালো ইয়াত সভা হয় বেছি দূৰ নহয় আমাৰ পৰা বহুত ভাল লাগে জায়গাখিনি একদম নিৰল এতিয়া এটা সেয়া কৰিলে আৰু আমি ফ্ৰেণ্ডছ বিচাৰি আছে ময়ো বিচাৰি আছো এয়া কচু পেপা বুলি কয় ন পেপা বাঁহৰ গজালি নে গজালি এতিয়া ঢেকীয়া বিচাৰি আছে এওঁলোকে এই দেখিছেনে আপোনালোকে আমাৰ বাৰী হয় এখন ঘৰৰ এয়া ঢেকীয়া শাক পাই গলো আৰু আমাৰ মাজনী আৰু বিচাৰিয়ে আছে তাই বোলে বহুত খাই ভাল পায় তাক বোলে আমি পচলা কাটিম এয়া পচলা আমাৰ এইবিলাক এয়া হৈ গল এটা বিলাহী ছিঙিছে কণ বিলাহী এয়া ফ্ৰেণ্ডছ এতিয়া লাওৰ আগ ছিঙিম আমি এয়া লাওৰ আগ ভাজিম মানে এয়া লাওৰ আগ ছিঙিছে এয়া লাওৰ আগ আহিছো আমি মঠাউৰিলৈ এয়া তাই নৰসিংহ ছিঙি আছে হ'ব অলপ বুলি হ'ব হাই ফ্ৰেণ্ডছ গুড মৰ্ণিং আমি এতিয়া ৰাতিপুৱা এইবিলাক কুটিব ধৰিছো আপোনালোকে ভিডিঅ'টো চাই থাকিবচোন কি কৰো কি নকৰো দেখুৱাই থাকিম আমি আমাৰ গাঁৱত যিখিনি পাইছো সেইখিনি আমি খাম ইয়াত আছে মুঠতে 13 বিধ কি খাম আপোনালোকক দেখুৱাও ঢেকীয়া তাৰপিছত এয়া বটিম কচু পদিনা তাৰপিছত ধনিয়া তাৰপিছত এয়া হৈছে পিঠা শাক এয়া হৈছে আমৰ টক কৰিম এয়া হৈছে লাওৰ আগ এইটো হৈছে বাঁহৰ খৰিচা গজালি বুলি কওঁ এয়া হৈছে কলা কচু এইটো হৈছে আঠিয়া কলৰ পচলা বনাম মিক্সিত মাৰি লৈছো এয়া হৈছে কচুৰ পেপা আমি পাতত দিম কলপাতত তাৰপিছত এয়া হৈছে আলু বেঙেনা এইটো পুৰিম এয়া হৈছে ভেদাইলতা নৰসিংহ আৰু মানিমুনি এয়া হৈছে ঔটেঙা বনাম আৰু এয়া হৈছে তিতা এই তিতাটো ভাজিম এয়া আলু এয়া আঞ্জা দেখিছেনে এনেকুৱা ঘৰুৱা শাক-পাচলি দেখিলেই বহুত ভাল লাগি যায় কি ধুনীয়া ফ্ৰেণ্ডছ এয়া আমি কাটি লৈছো বাছি লৈছো সকলোবোৰ এতিয়া হৈ গ'ল আমি এতিয়া বনাম এতিয়া গা পা ধুই কিনে বনাইছো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব এয়া মই বনাব ধৰিছো এবিধকৈ আৰু ফ্ৰেণ্ডেও বনাইছে এবিধকৈ বহুত টাইম লাগিছে কাৰণ এইবিলাক বাচিব লাগে ধুব লাগে বহুত টাইম লাগে বনাই আছো কটাটো যে কি বেয়া কৰি দিছে আমি বনাই আছো ইয়াত পচলা বনাব ধৰিছো আমাৰ ফ্ৰেণ্ডেও বনাই আছে আৰু বহুত বনাব আছে সেইবিলাক বনাইছো চাই থাকিব আপোনালোকে কি বনাও এনেকৈ বনাই আছে আমি তো খানা খাইয়ে থাকো মাছ মাংসৰে আজি ভাবিলো এনেকৈ খাও
সকলোৱে এনেকৈ খাবচোন। আমি ইয়াতে কচুৰ পেপা আমি জুই দি আছোঁ, মানে চৌকাটোত মানে বহুত অসুবিধা আছে, ইয়াতে বনাই আছে যে সেইবাবে ইয়াত জুই দি আছোঁ। বাহিৰতো ভাল লাগে ন, আৰু ক'ত ভাল লাগে ইয়াতে জুইও পুৱাব পাৰি। এই গৰমত জুই পুৱাই আছে, পাগলা হৈছে। এতিয়া হৈ গ'ল সকলোবোৰ ৰেডি, এতিয়া আমি খাওঁহে আৰু। কচু পাতত দিয়া হৈ গ'ল, কালি যাবি ৰেডি হৈ গ'ল। দুৰ্ভাগ্যবশতঃ কলপাত ছিঙিব নোৱাৰিলোঁ, ভেদাইলতাৰ জল। বাকীখিনি আপোনালোকক দেখুৱাইছোঁ, পচলাৰ পৰা আলু পিটিকাৰ পৰা বিলাহী টক, আমৰ টকৰ পৰা চব ঢেকীয়া সকলোবোৰ আছে। এতিয়া আমি ভাতটো খাই লওঁ। ফ্ৰেণ্ডছ, খাবলৈ ৰেডি ঘৰুৱা শাক পাচলিৰে আমি সকলোবোৰে খাব ধৰিছোঁ। অতিকৈ ফ্ৰেছ হয়, বহুত কষ্ট কৰি বনাইছোঁ, বহুত কষ্ট কৰি বিচাৰি আনিছোঁ। এতিয়া আমি খাই লওঁ। কি খালোঁ আপোনালোকক দেখুৱালোঁ, আৰু এনেকৈ আপোনালোকে খাব, বেমাৰত ভাল। আগতে মই কৈছোঁৱেই, আৰু বহুত বেয়া লাগিছিল, বৰষুণ দিছিল সেই সময়ত, সেইবাবে কলপাত কাটি আনিব নোৱাৰিলোঁ, আমি ভোজপাততে খাই দিলোঁ। আৰু এনেকৈ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ, আৰু সকলোৱে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই বাই।